সম্ভাৰটো বনাইছিলোঁ আমাৰ অসমীয়া খাদ্য সম্ভাৰত যিটো আমাৰ আপোনাৰ তেতেলী টেঙাৰ পৰা মাছৰ জোল আৰু একেবাৰে আপোনাৰ ঔটেঙাৰ পৰা বেতগাজলৈকে সেইটো আমাৰ গোটেইবিলাক আমাৰ অসমীয়া ট্ৰেডিশ্যন আমাৰ অসমীয়া যিটো খাদ্য সম্ভাৰ সেই সকলোবিলাক আছে আমাৰ 58টা আমাৰ হেৰি হৈছিলে খাদ্য সম্ভাৰত আমাৰ উপস্থাপন খাদ্য প্ৰণালী উপস্থাপন কৰা হৈছিল আৰু বহুত বেছি ভাল লাগিল গাইছ এ দেখিছেনে আমি কাইলৈ খাদ্য মেলাৰ কাৰণে আমাৰ এইবিলাক কণ্ঠ এইটো মই কুকুৰা মই কুকুৰা লৈ আহিছোঁ কাপোৰৰ কোনে এয়া টিফিন এইফালে আমি শুবলৈ কম্বল লৈ আহিছে আৰু এইফালে কি কাঠ আলু আৰু এইফালে আলু পিঁয়াজ ইজনে স্কুটি ঠেলি আহিছে এইফালে বাইদেৱে মাছ বাচি আছে কাইলৈৰ কাৰণে প্ৰিপাৰেশ্যন কি হ'ব মাছটো ঘৰত দেখিব পাৰে কিন্তু লোকেল মাছ যে একদম টেষ্টি বেলেগ হ'ব আৰু এইফালে কি মাছ আছে কিটা এফালে শিঙি মাছ আৰু গৰৈ মাছ আমাৰ কাইলৈ এইবিলাক কি কি আইটেম বনিব কাইলৈ দেখাব হয়নে দেখাইছো এইফালে আমাৰ ৰান্ধনী চব্জি বনাই আছে আমাৰ কাৰণে এতিয়া বৰ্তমানৰ কাৰণে জুইত চব্জি বনাই আছে আমি জুই চলাইছো আমাৰ ৰখীয়া বাইদেউ তাই ৰখীয়া বাইদেউ আৰু বাকীবিলাকে কি দিছে মোক কৈছে অমিতাটো কটা ভিডিঅ' বনা এয়া গোগামুখৰ ছোৱালী অমিতা কাটিব নাজানে মানে দেখিছে ভালকৈ লৈছে এইবিলাকে বোলে নাকাটে হাত খজুৱাব ফোনত ব্যস্ত এইফালে আমাৰ দেৱী বাইদেৱে কি এইটো আছিলে জাতি ল'ৰাক ঠিক কৰি আছে এইফালে আমাৰ টিকলি বহি আছে এইফালে আমাৰ বাইদেউগৰাকী ক'ত গ'ল কেমেৰা হেৰিয়াত ল'ম বুলি কৈছে এই ফালিছে ফালিব সেইটো মাই গড ইমান ধুনীয়া ফাটিছে সেইটো মাৰিব এতিয়া কৃষ্ণ প্ৰভু এয়া অমিতা কাটিছে গাইজ মাই গড তাই কোনোবাই বিয়া পাতিবনে এনেকুৱা অমিতা কাটিছে এইফালে আমাৰ কাইলৈৰ কাৰণে প্ৰিপাৰেশ্যন চলি আছে পূৰা ডলাই শাক এতিয়া মই কেমেৰামেন হৈ আছোঁ মোক এতিয়া কোনো উঠাব নোৱাৰে এইটো হৈছে মোৱা মাছ এইফালে চব হেৰি কৰি আছে কাইলৈ দেখাম আৰু আমাক কি কি আইটেম বনিছে কেইটা বনিছে এইবিলাকৰ পৰা তুমি মালা বাইদেৱে চাহত চেনি খাই আমি এতিয়া চেনি নিদিয়া চাহ বনাইছো সেইকাৰণে মালালৈ এতিয়া চেনি তুলি আছে ভালে কৈছা এয়া চাহ আৰম্ভ কৰিলে মই বনাইছো বনাই মেলি এয়া হাঁহ মাংস এইফালে কি মাংস কি বনাইছে সেয়া পলৈ কি বনাইছা মই ৰঙালাও ফ্ৰাই কৰি আছো মালা কি এইফালে পিটিকা বনাই আছে আৰু সেইফালে মাছ আৰু এইফালে মই পাৰ চব্জি বনালো এতিয়া বনাই আছো কালাৰটো উঠিছে নে ছোৱালীজনীক উঠাই দিছো এইফালে তাইও কাম কৰি আছে পুৰা তাই কটা মেলাত ব্যস্ত কাটি আছে এইফালে চাই দিয়া গাইজ জানেনে সেইদিনাখনি আমি ৰাতি 12টা বজাত শুইছোঁ 3টা বজাত উঠি প্ৰায় 60টা আইটেম তৈয়াৰ কৰিছোঁ তাৰ পাছতো কিন্তু আমি সময়ত স্কুলত উপস্থিত হ'বগৈ নোৱাৰিলোঁ আমাৰ টাইমিং দিছিলে 10টা বজাত প্ৰেজেণ্টেশ্যনৰ আমি উপস্থিত হৈছোগৈ প্ৰায় 11টামান বজাতহে যাৰ কাৰণে আমাৰ প্ৰেজেণ্টেশ্যনটো খুব বেছি আমি ভাল কৰিব নোৱাৰিলোঁ আৰু এটা কি হ'ল জানেনে আমি প্ৰেজেণ্টেশ্যনৰ কাৰণে যিবিলাক কলপাত নিছিলোঁ ন সেই কলপাতবিলাক মোনাৰ ভিতৰতে থাকি গ'ল ইমান খৰধৰ হ'ল নহয় আমি জাষ্ট বাতিত বস্তুবিলাক উলিয়াই তেনেকৈ দিলোঁহে যাৰ কাৰণে আমি চাগে ফাৰ্ষ্ট পজিশ্যনটো নাপালোঁ বুলি কৈছে আমাৰ প্ৰেজেণ্টেশ্যনটো ভাল নহ'ল কিন্তু আমাৰ খাদ্যবিলাক বহুত ভাল হৈছিলে বুলি কৈছে খাবলৈ আৰু সকলোতকৈ আইটেম আমাৰ বেছি আছিলে বাৰু আৰু কিন্তু বাকী সকলোৱে নিজৰ নিজৰ থিমত খুব সুন্দৰ বনাইছে তেখেতলোকেও আৰু তেখেতলোকৰ প্ৰেজেণ্টেশ্যনবিলাকো বহুত ভাল হৈছিলে আৰু এয়া দেখিছেনে শেষত খাদ্য মেলাৰ শেষত সকলোৱে কেনেকৈ ভাগৰুৱা হৈ পৰি গৈছে কাৰণ ৰাতিটো টোপনি খতি আৰু বহুত বেছি কষ্টও হৈছিলে আমাৰ সকলোৰে আৰু এটা কথা জানেনে গাইজ আমি 60টা আইটেম বনাইছোঁ কিন্তু আমি কোনো এটাই খাব নাপালোঁ মানে টেষ্ট কৰি চোৱাই নাছিলোঁ সেইকাৰণে বাকী চাইছোঁহি কিমানখিনি বাকী থাকিলে তাই দেখিছেনে কিমান কমকৈ ৰ'ল আমি অকণমান খাব পালোঁ আৰু কিন্তু বহুত ভাল হৈছিলে সঁচাকৈ কৈছোঁ ভাল হৈছিলে খাবলৈ আৰু এটা নতুন অভিজ্ঞতা পালোঁ এইটো খুব বেছি ভাল লাগিলে